বানাৰসৰ ব্লগকেইটা যদি আপোনালোকে চাই আছে তেন্তে গম পাইছে আমাৰ জাৰ্নি কেনেকুৱা হৈছে। বলকচোন তেন্তে বিহাৰ পোৱাৰ পাছতনো কি হ'ল তাকে চাওঁ। বিহাৰখন ওপৰে ওপৰে দেখুৱালোঁ। এইবোৰ সব আমৰ গছ হয়, মানে এই চাপৰ গছবোৰ যে সেইবোৰ আমৰ মই ঘৰটো জুম কৰি দিছোঁ। এই আমৰ গছ দেই। চাহটো হেনো কিবা ইউনিক পাইছে। কোনে ইউনিক পাইছিলে? নিমখ আৰু হেৰি কি নেমু। বৰ্তমান আমি সুৰংগত সোমাই আছো, দেখিব পাইছে আপোনালোকে। এতিয়া বৰ্তমান আমি हम तो बता दिया आप भाड़ा नहीं देंगे क्या? क्यों? अरे हम तो बता दिया आपको दे दिया। यही 10 रुपया हमको भी बचेगा। তো এতিয়া আমি বিহাৰ পাৰ হ'লোঁ আৰু বিহাৰ পাৰ হোৱাৰ পাছত এনেকৈ আমি তো এতিয়া আমাক দি আছে মধুৰি 1 কেজি 2 কেজি লৈ লৈছোঁ আৰু নিমখ লৈ লৈছোঁ, পূৰা খাই আছোঁ। এতিয়া আমাৰ নামিব হৈছে, তো লাহেকৈ তো এই ঘোঁৰাজনৰ লগতে বহুত ভাল হৈছিলোঁ আমি। আৰু এনেকৈ আমি সকলোবোৰ একেলগে নামিবৰ কাৰণে ইয়াত ৰৈ আছোঁ আৰু এনেকৈ চব আছে মানে চব পূৰা ভিৰ আৰু মানে মাজে মাজে ইমানেই স্পীড কৰে 130 to 120 মানে 7 এনেকুৱাকৈ মানে স্পীড হৈ যায়। তো বহুত বেছি ধৰং পলং এইবোৰো থাকিলে বিশেষকৈ, কিন্তু মাজে মাজে নহয় মানে। ফাইনেলি আমি ডিডি উপাধ্যায় জংচং পাই গ'লোঁ। মানে এখন বানাৰসে কয় ন, বানাৰসৰ মেইন জংচনখন এইখনেই হয়। তো ফাইনেলি পাই গ'লোহি আমি চব। এয়া আমাৰ ট্ৰেইন আছিলে ব্ৰহ্মপুত্ৰ। এইখন আমাৰ পাছত যে আছে এইখন ব্ৰহ্মপুত্ৰ ট্ৰেইন আছিলে। তো আমি ফাইনেলি পাই গ'লোঁ। এইখন আছিলে আমাৰ ট্ৰেইন আৰু এইফালে চাওক বান্দৰ দেখিব পাইছোঁ। আৰু এয়া বহুত ডাঙৰ হয় ডিডি এখন। কি আছিলে মই জংচনখনৰ নামটোৱে পাহৰিলোঁ। বহুত ডাঙৰ হয় এখন আৰু সেইফালে ব্ৰহ্মপুত্ৰ এখন ট্ৰেইন আছিলে এইফালে। আৰু এইফালে আমাৰ চানুদা আৰু শিৱম দা এনেকৈ গৈ আছে। বহুত বেছি ডাঙৰ এখন জংচন, সেইটো কাৰণে অকণমান মানে খোজকাঢ়িব লাগিব। তো খোজকঢ়াটো মেইন। কিন্তু জংচনটো বহুত বেছি দীঘল মানে। সেইফালে চাওক কিমান ধুনীয়া ভিউটো বহুত ধুনীয়া। আৰু জংচন এখন মানে বহুত দীঘল আৰু বহুত ভিৰ আছে। তো আমি আহি আছোঁ ইমান ভিৰৰ মাজত। এয়া আমাৰ আৰু ইয়াত চবৰে মন্দিৰ মানে কি কীৰ্তিচিহ্ন আছে আৰু তো সকলোৰে একেবাৰে কীৰ্তিচিহ্নসমূহৰ মানে এনেকৈ ফটো দি থৈছে। আপোনালোক মই দেখুৱাইছোঁ যে এই ফটোবোৰ চবেই মানে ইমান ধুনীয়া ধুনীয়া মন্দিৰবোৰ। এতিয়া এনেকুৱা লাগিছে কি মন্দিৰ চব যাম। টিকেটো বিচাৰিলে এনেকৈ টিকেটো মানে দেখুৱাব লাগিব তেওঁলোকক, আৰু টিকেট দিব এনেকৈ মন্দিৰ চব কি ধুনীয়া। মানে তেনেকুৱা ধৰণৰ ঢেৰ মন্দিৰ আছে যিবোৰ ইমানেই বেছি ধুনীয়া। পুৰা ভিউ চাওক গাইজ, কি মজা। মই কৈছোঁ নহয় আপোনালোকক, হয়তো মই জংচনখনৰে ভিডিঅ' মোৰ বেছি পাব মানে, কিমান ধুনীয়া। ইলেক্ট্ৰনিক হেৰিয়ত যাম। তাত গৈ আছোঁ, মই নাজানো নাম চাম। তো গৈ আছোঁ বানাৰস পাই গ'লোঁ। আৰু ইয়াত মানে হেৰিখনত দি পেলাই এনেকৈ পাম, ক'ত পাম সেইটো দেখুৱাইছোঁ। সেইখন বহুত ডাঙৰ হয়। ইয়াত আপোনাৰ বানাৰসৰ এই হেৰিটো বহুত বেছি ডাঙৰ। বাহিৰলৈ আহি এইটো ভিউ নহয়, ইয়াৰ যোনটো মানে হেৰিয়ৰ ভিউটো এইটো, বাহিৰৰ ভিউটো এইটো। এয়াই ডিডিঅ দয়া উপাধ্যায় দয়াল, ডিডিঅ দয়াল উপাধ্যায়। আৰু এইখন আমি বিক্ৰামত আহিলোঁ। অটো নহয় হেনো, মইতো গমেই পোৱা নাছিলোঁ অটো বুলি ভাবিছিলোঁ, কিন্তু নহয়। এয়া ভিউ মানে বানাৰসৰ এনেকুৱা। আমাৰ অসমততো হ'লে 5:20 বা 5:30 আন্ধাৰ হৈয়ে যায় আৰু আজিকালি ঠাণ্ডা কিমান থাকে। কিন্তু ইয়াত ঠাণ্ডা আন্ধাৰ হোৱা নাই, পোহৰে হৈ আছে, বহুত ধুনীয়া হৈ আছে।
ঠাণ্ডা লাগিছে এতিয়া আমাক ৰখালে মানে ইয়াত ন' এণ্ট্ৰি লিখা আছে তো আমি ইয়াত ৰৈ দিব লগা হ'ল এইফালে আকৌ দোকান এইখিনিতে মানে ৰখাইছে আৰু ইয়াৰ ৰাস্তাবোৰ ঠেক হয় আগৰখিনি বহলা হ'ল আছিলে কিন্তু এইখিনি ৰাস্তা ঠেক এইখন কি কাশী হিন্দু বিশ্ববিদ্যালয় তো এই তাৰ কাষতে আমি আছোঁ এইখন বোলে বহুত ডাঙৰ এৰিয়া হয় এই এৰিয়াটো তো আমি যাম বাৰু আৰু এই এৰিয়াটো বহুত ডাঙৰ বুলি কৈছে মানে বহুত বেছি ডাঙৰ বুলি কৈছে হোটেলৰ এতিয়া ৰুম পাইছোঁহি এতিয়া বৰ্তমান এই ৰুমটো ঠিক আছে ভালেই আছে এয়া ৰুমটো এফালে এনেকুৱা আৰু দুটা ৰুম লৈছে নেকি মই একো বিশেষ নাজানো দেখুৱাম বাৰু আপোনালোকক যিমান এতিয়া আমি ইয়াতে আছোঁ ট্ৰেইনত মানে আপোনাৰ কি হৈছে এনেকৈ অহা যোৱা কৰা হ'ল ন তো সেইটো কাৰণে মাথাটো কিবা ঘূৰাই আছে আৰু কিবা লৰি আছোঁ মানুহজনী কিয় নাজানো আৰু বাকী এইফালে বাথৰুম চাফা হয় দেই বহুত ধুনীয়া এনেকৈ উঠিব পাৰি গাইছ এতিয়া আমি গা পা ধুই মেলি ল'লোঁ আৰু গা পা মানে ধোৱা বাথৰুম চাথৰুমটো বহুত চাফাই হয় এনেকৈ গা পা ধুই মেলি লোৱাৰ পিছত অকণমান ভাল লাগিছে যদিও মাথাটো কিবা মানে ঘূৰোৱা টাইপ হৈ আছে কিয়নো ট্ৰেইনত যে আমি এনেকৈ ঘটালি আহিছিলোঁ সেই ঠিক তেনেকুৱাই হৈ আছে মানে এইখনত বাথৰুম আছিলে আৰু এইফালে এনেকৈ আমি বস্তুবোৰ ৰেডি কৰি লৈছোঁ 3টা ৰুম লোৱা হ'ব মানে এইটো ৰুম থাকিব আৰু এইটোত থাকিব বাকী এয়াই আৰু ইয়াৰ এইফালে ক'ৰবাত তলত আমি গৈ পেলাই খানা খাব লাগিব এই তললৈ যাব লাগিব আৰু বাকী ঠিকেই আছে এইফালেও চাগে মানুহ নাই দেই তলা আছে তলা এতিয়া আমি ইয়াৰ তললৈকে যাম মানে কিবা এটা খাবলৈ তো চাহ তাহ কিবা তেনেকুৱা বস্তু কিবা খাওঁগৈ তো তললৈ যাওঁতে আপোনালোকক দেখুৱাম চানুদা কেনেকুৱা পাইছা ৰুমবোৰ এইফালে ওপৰলৈ যাম এতিয়া আমি যাম তললৈ আৰু তলতে কিবা খাম আৰু তো তললৈ গৈ আছোঁ এয়া টাউন হয় আৰু আমাৰ ভাষাত টাউন এইফালে হোটেল আছে তো ইয়াতে কিছু ইয়াতকৈ ক'ৰবাত বহি পেলাই ইয়াতে খানা খাব তো আমি আছোঁ মাটিৰ তলত এই যোনখন হোটেল হয় ন এইখন মাটিৰ তলত আছে কেনেকৈ অক্সিজেন লৈছোঁ সেইটো মই নাজানো সেইটো কাৰণে চাই আছোঁ ফাইনেলি আহি গ'ল ভোক লাগিছে তো ৰুটি 2টা ভাত আছে এইটো কিবা তৰকাৰী দিছে এইটো পিঁয়াজ দিছে ৰাজমাহ দালি আৰু পাপৰ লৈ লৈছোঁ আমি দাদাই মই সেয়াই ইমান বহুত ভাল দিছে দেই বস্তুবোৰ ভাল দিছে মানে ভোক লাগিছে মোৰ বৰ্তমান খাই আছোঁ কি কৈছে কি ইয়াতে জন্ম হ'ব লাগিছিলে ৰুটি মানে ইয়াততো মেইন ন তো ৰুটিটো বেছিকৈ খাইছে আৰু ইয়াৰ বিশেষকৈ এই বস্তুটো মই একেবাৰে ভাল পোৱা নাই অকণমান খাই আমনি লাগিলে এইটো ৰহৰ দাইলটো ভাল লাগিছে আৰু ৰাজমাহ বহুত ধুনীয়া মানে ৰাজমাহ তো ৰাজমাহ কুটি খাইছোঁ আৰু ভাল লাগিছে ৰুটি চুটিবোৰ ভাল তো খাই হৈ গ'ল এতিয়া আমি চব আৰু মিচিটো মানে চেনীটো গোটা আছে সেইটো খাই এডাল ষ্টিক লৈ লৈছোঁ মেইন মানে বস্তুকেইটা খাইছোঁ যেতিয়া লৈছোঁ আৰু এতিয়া ৰুম পালোহি তো এতিয়া শুই যাওঁ মানে এয়া মিচি ঢেৰ কিবাকিবি আনিলোঁ মানে বহুত বেছি চবগুটি লৈ ল'লোঁ আৰু মিচি তো কাইলৈ ৰাতিপুৱা লগ পাম আৰু নেক্সট এটা ভিডিঅ' ৰাতিলৈ বাই